গাজনি ধুমুহাৰে বৰষুণ জাক আহিল। পশ্চিমৰ আকাশত এতিয়াও কলা মেঘ। বিজুলী ঢেৰেকনিৰ উৎপাত তেতিয়াও চলিয়েই আছে। গোটেইটো গহীন পৰিৱেশ। পুতেক বোৱাৰীয়েকৰ সৈতে বিজয়ানন্দ বৰঠাকুৰৰ পৰিয়ালটো ভালেই দিন নিয়াইছিল। বিজয়ানন্দ বৰঠাকুৰৰ পৰিবাৰ সোণমইনাক সৰুতেই এৰি সিপৰীয়া হ'ল। সোণমইনাক বুকুত লৈ বোৱাৰী আনিলে। বোৱাৰী নহয়, যেন জীয়ৰীহে। কণা বিধাতাই সেই মুখত চেঁচা পানী ঢালিলে। তিনিমহীয়া গা ভাৰী বোৱাৰীৰ শিৰৰ সেন্দুৰ মচা গ'ল। বজাৰলৈ বুলি ওলাই গৈছিল সোণমইনা। বোমা বিস্ফোৰণত শটোকে বিচাৰি নাপালে। সেই যে চক খালে বোৱাৰীক সোণপখিলিয়ে এতিয়া বিজুলী ঢেৰেকনিৰ শব্দও সহিব নোৱাৰা হ'ল। সেয়ে ঢেৰেকনিৰ শব্দটো শুনি কাষতে থকা শহুৰেকৰ বুকুত মুখ লুকুৱাই গবা মাৰি ধৰিলে। শহুৰেক বিজয়ানন্দই সোণপখিলিৰ মূৰটোত হাত বোলাই তাইক আশ্বস্ত কৰালে। বিজয়ানন্দই ভাবিলে, প্ৰভু ভগৱন্তৰ কৃপাত কিবাকৈ সন্তানটো জন্মিলেই হয়। এক অনুভৱ।